মইনা উঠা আকৌ স্কুল যাবলৈ দেৰি হ'ব নহয় মা অলপ শুব দিয়া না আৰু 5 মিনিট শুই লওঁ মই 5 মিনিট কৈ থাকোঁতে স্কুল দেৰি হ'ব এতিয়া দেই মই কৈ দিছোঁ হ'লে তোৰ লগৰ সেই বাবলি আহি পাবহি এতিয়া এই মাজনীৰ পৰা উপায় নাই আৰু ৰাতিপুৱা অলপো শুবলৈ নাপাওঁ সদায় সোনকালে উঠাই দিয়ে মোক উঠোহে আৰু পাই স্কুল যাবলৈ ওলাওঁ সঁচাকৈ দেৰি হ'ব নহ'লে এতিয়া মা কিবা এটা খাব দিয়া মোৰ স্কুল যাবলৈ দেৰি হ'ব নহ'লে এতিয়া স্কুল যাবলৈ ওলাইছোঁ মই ঐ স্কুললৈ বোলো ভাতকে খাই যাবি আৰু কি খাই যাবি নহ'লে মই গৰম ভাত বনাই থৈছোঁ ভাতকে খাই যা ঐ বাবলি শুন না শিলিখা আনিছ নি হয় তহঁতৰ মায়ে কালি আগফালে ৰদাই থোৱা দেখিছিলোঁ শিলিখা 3টা আনিছোঁহে মাত্ৰ মায়ে ৰ'দত দি থৈছিলে মনে মনে পেনৰ কুচনিতে ভৰাই লৈ আহিছোঁ বাবলি দে না মই তোক মাটি পেঞ্চিল এডোখৰ দিম নহয় তই মোক শিলিখা এটা দিব নোৱাৰি দে না মই পেনৰ কুচনি ভৰাই আনিছিলোঁ পাই উলিয়াই তোক দি আছোঁ ৰ ধৈৰ্য ধৰ এই বাবলি তই তললৈ চাই কি বিচাৰি আছ মই যে অথনিতে আহিলোঁ তোৰ যে খবৰেই নাই একো নাই ছাৰ পেনৰ কুচনি শিলিখা 3টা ভৰাই আনিছিলোঁ তাকে এটা মইনাই খুজিছে তাইক দিবলৈহে পেনৰ কুচনিটো বিচাৰিছিলোঁ পাই আপুনিহে দেখিলেহি ছাৰ হয় নেকি তেতিয়াহ'লে মোকো এটা দে মুখখন কিবা ভেকেটা ভেকেট লাগি আছে তোৰ পেনৰ কুচনিত ভৰাই অনা শিলিখা এটা খাই দিলে মুখখন ভাল লাগি যাব ছাৰ আপুনি সঁচাকৈ খাবনে মই আকৌ সঁচাকৈ পেনৰ কুচনিত ভৰাই আনিছোঁ আকৌ নিমখত দিয়া শিলিখা দে এটা খাই দিওঁ মুখখন ফ্ৰেছ লাগি যাব 3টা শিলিখা আনিছিলোহে এটা ছাৰক দিলে এটা বাবলিক দিলে মোলৈ এটাহে থাকিব নমস্কাৰ বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব লগতে ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈও নাপাহৰিব ধন্যবাদ